ইউটিউব চেনেল আছো বলছো ভিডিওটো আৰম্ভ কৰোঁ আৰু আজি মানে হৈছে 23 এপ্ৰিল মানে বুৰকাটা যি আছে জুবিন দা আৰু যিহেতু এবাৰ সোণালী জয়ন্তী বৰ্ষ সেইবাবে জুবিন দাক মাতিছে কিন্তু কালিৰ বতাহজাকৰ বাবে আজি জুবিন দা হয়তো সোনকালে আহিব যিহেতু 11:30 বজাত উঠাৰ কথা আছিল কিন্তু এতিয়া হয়তো 8টা বা 8:30 বজাত উঠিব তো ভাবিছোঁ আপোনালোক আজি জুবিন দাক দেখাম লগতে মই ব্লগটো বনাই যাই আছোঁ তো চাই থাকক ভিডিওটো পুৰা এতিয়া মানুহ যাই আছে বলক ভিডিওটো আৰম্ভ কৰোঁ আজি ভিডিঅ' ভাল লাগে লাইক কৰি দিব আৰু যিসকল নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া তোৰলৈ যাওঁ বলক ওপৰ ফালে চালি এটা নাই কাৰণ কালি বতাহে ভাঙি থৈছে আৰু ভাঙি এই সিপিনে ঢুকাই থৈ দিছে এতিয়া ওপৰ ফালে একো নাই তো চবি বান্ধি দিছে টুকি ভাঙি দিছে আৰু জুবিন দা সোনকালে উঠিব মানে উঠাৰ যদি দেৰিকৈ কথা আছে এতিয়া সোনকালে উঠিব কাৰণ বৰষুণো আহি যাব পাৰে যিহেতু সেইকাৰণে আহি আছে জুবিন দা তো চাই থাকক ভিডিঅ'টো আছিলে
ডেন্স কৰি তো আমি এতিয়া ইয়াৰ পৰা যাওঁ যে কেনেকৈ পিছত ফাংচন চাই মই ভিডিঅ'টো দি আছোঁ আপলোড কৰিছোঁ আপোনাৰ যদি ভাল লাগে লাইক কৰি দিব মানে একদম পেক ৰুব পৰা বস্তু আকৌ চিনি নাপাব কৰি দিছে আমাকো বোকা মাৰিছে পিছ চাইডটো আৰু বাহ চাপ এই পিছ চাইডটো মানে বাই বাই